M for Monkey. কি খাইছে আজি? চিঙৰা লালমোহন। চিঙৰা লালু খাইছা। মিঠাও খাই আছে যে? মই স্পেচিয়েল মানে স্পেচিয়েল খাওঁ। আজি হ'ল লাষ্ট ডে স্কুলৰ মানে এক্সামৰো শেষ দিন আৰু স্কুল মানে ছামাৰৰ বন্ধ দিব যিহেতু আৰু আজি শেষ দিন আৰু সকলোৱে মিলি এনেকৈ একাপ চাহ খালোঁ স্কুলত ল'ৰা ছোৱালী সোমোৱাৰ পিছত তাৰপিছত আৰু ভিডিঅ' একেবাৰে গধূলি এখেত অহাৰ পিছতে ষ্টাৰ্ট কৰি দিলোঁ। এয়া আমি গৈছোঁ চব্জি আনিবলৈ গধূলি সময়ত ঘৰত যেনেকৈ আছোঁ তেনেকৈ গ'লোঁ কিন্তু মানে ছোৱালীজনীয়ে দেখিলে নহয় আমাৰ ওচৰতে এখন ষ্ট্ৰীট প্লেটাৰ বুলি ফাষ্টফুড এখন খোলা আছে মানে বহুদিন হ'ল খোলা কিন্তু মই আজিলৈকে সোমোৱা নাই আমাৰ ঘৰৰ একেবাৰে ওচৰতে বুলি ক'লেও বেয়া নহয় কিন্তু মানে ছোৱালীজনী হঠাৎ দেখিলে এই যে ম'ম' বনাই থকা তাতে তাই বোলে ম'ম' খাব একদম তত নাই মানে হাল্লা কৰিলে যে দেউতাকে লৈ যাবলৈ বাধ্য হৈ গ'ল আৰু মোকো মাতিছিল কিন্তু মই নগ'লোঁ যিটো অৱস্থাত গৈছোঁ নহয় যাবই নোৱাৰোঁ কিন্তু ছোৱালীজনীক না নকৰি মানুহজনে লৈ গ'ল আৰু তেখেতে বাৰু চিনাকি মানে ওচৰৰে যিহেতু কিন্তু মইহে চিনি নাপাওঁ গতিকে তেখেত যেনেকৈ আছে তেনেকৈ গ'ল মানে একদম হাফ পেণ্ট পিন্ধি আছে নহয় তেনেকৈ গ'ল আৰু এখেতে কৈছে বৰ বেছি ষ্টাইল নকৰে যেনেকৈ তেনেকৈ গুচি যায় আৰু এই ভাল লাগিছে নহয় একদম পূৰা ষ্টাইলত খাই আছে ম'ম' মই গাড়ীৰ পৰা বহি চাই আছোঁ মানে এইবিলাক যে মোবাইলত দেখে কেনেকৈ খায় আৰু সেইবিলাক তাইও খাই চাবলৈ মন যায় সেইকাৰণে তাইও সেনেকৈয়ে খাই আছে মানে গোটেইখিনি নাখালে এনেই তাই মানেহে খালে কিন্তু হ'লেও হেঁপাহ কৰিছিল আৰু কাৰণে খাবলৈ খুৱাই লৈ আহিলে এইফালেদি আমি আহিলোঁ আৰু ঘৰলৈ আৰু আহিওঁতে মানে মোৰ কাৰণেও লৈ আহিছিলোঁ এখেতে ম'ম' আৰু সেইটোৱে আমি দুইজনে টনা আজোৰা কৰি উলিয়াই আছোঁ মানে ৰুমতে বহি লৈছোঁ তলত দুইজনীয়ে টনাটনি কৰি উলিয়াই আছোঁ মানে মই এটা উলিয়াবলৈ লওঁ তাই থাপ মাৰি লয় আৰু তাই উলিয়াব ল'লে পৰিব বুলি মই লওঁ এনেকৈ যেনে তেনে উলিয়ালোঁ এই দুটামান বেয়াই হৈ গ'ল দেখিছেনে টনাটনি কৰোঁতে আৰু এইফালেদি তাইও আকৌ বহিছে খাবলৈ মানে নাখায় এনেই অকণমান হ'লেও আৰু লগতে অকলে খাবলৈ ভাল নালাগে লগতে খাইছোঁ মানুহজনীও আছে বাৰু খাবলৈ কিন্তু তেখেত আহোঁতে দেৰি কৰিলে গতিকে আমি দুজনী টনাটনি কৰি খাই শেষ কৰি দিলোঁ আহিবাই কৈছে মোলৈ অকণমানো নথলাবলৈ তাৰপিছত দুইজনে খোৱা শেষ কৰিলোঁ আৰু হাত ভৰি মুখ সকলোবোৰ তাইক ধুৱাই আৰু মই নিজেও চাফা কৰি পঢ়াবলৈ ল'লোঁ কিতাপ কি হয় এম ফৰ কিতাপ পঢ়াই থাকোঁতে আহি পালে নহয় দেউতাক তাই আৰু লগে লগে গৈ শুবলৈ গৈছে লগতে বোলে তাই নাক মাৰি মাৰি শুব এয়া নাটক আৰু এতিয়া ভাত পানী ময়ো বনাব লাগিব কিতাপ পঢ়াটো আধাতে এৰিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আকৌ আহিম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈকে বাই ভিডিঅ'বোৰ ভাল পালে লাইক এটা কৰিব